নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ পিছফালে পুৰা খেতি দেখিছে নিশ্চয়। আৰু মোৰ পিছফালে যে এইখিনি খেতিখিনি দেখিছে, কি খেতি হয় আপোনালোকে চিনি পাইছে নি বাৰু? কোনোবাই যদি চিনি পাইছে কমেণ্ট কৰি জনাবচোন দেই। আৰু যদি আপোনালোকে চিনি পোৱা নাই, যিসকলে চিনি পোৱা নাই, মই তেওঁলোকক কওঁ এইখিনি কি হয় আচলতে। এইটো চাওক, একদম ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক। এয়া হৈছে বাজৰাৰ খেতি। এইটো দেখিছে বাজৰা কেনেকুৱা হয়। বৰ্তমান মই আছোঁ এখন ৰাজস্থানৰ গাঁৱত। আৰু ৰাজস্থানৰ যিসকল লোক হয় তেওঁলোকে হয় ৰুটি খায়, নহ'লে বাজৰাৰ ৰুটি খায়, মানে ঘেঁহু ৰুটি নহ'লে বাজৰাৰ ৰুটি খায়। তো এতিয়া তেওঁলোকে ইয়াত খুব বাজৰা কৰিছে। আৰু মই ভাবিছোঁ আহিলোৱে যেতিয়া, আমাৰ অসমততো এইবিলাক বস্তু নহয়, আপোনালোকক বাজৰাৰ খেতিটো দেখাই যাওঁ।